হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এয়া চাওক, ৰাতিপুৱা আমি এফালে ওলাই আহিলোঁ আৰু আপোনালোককো দেখুৱাম বুলি চেষ্টা কৰিলোঁ। কিয় আহি আছোঁ গোটেইখিনি আপোনালোকক ক'ম। এয়া আমাৰ ৰিম্পি। হাই আমি আহি পালোহি বৰ্তমান গোগামুখ। সেইজনী মা আৰু আগফালে বহি আছে দাদা আৰু পাপা। আজি আমাৰ গোটেই ফেমিলি যাব নগাঁৱলৈ যাবলৈ আহিছোঁ। আমি যিহেতু নাযাওঁ, কোন কোন নাযাওঁ আৰু কোন কোন যায় গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। ব'লক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। গোগামুখৰ ৰাতিপুৱাৰ পৰিৱেশটো খুব ধুনীয়া হৈছে চাবলৈ আৰু মানুহৰ বহুত ভিৰ লাগিছে, গতিকে আপোনালোককো এবাৰ দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এয়া চাওক কেনেকৈ কাপোৰৰ হ'লচেল লগাই দিছে। সকলো কাপোৰ আজিকালি এনেদৰে উপলব্ধ হয় বজাৰত আৰু বাটে পথে যিবোৰ এনেদৰে চাওক 100-150 কৰি গোটেই ৰাতিপুৱা টাইমটোত তেনেদৰে বেছি দিয়ে। আৰু এয়া চাওক কাপোৰ জোতা সকলো বস্তু ইয়াত উপলব্ধ কৰি দিছে। এইবোৰ এনেদৰে কাপোৰৰ মেলা বহিছে। গাড়ীখন আহিবলৈ যিহেতু বহুত সময় এতিয়াও বাকী, সেইকাৰণে ব'লকচোন এফালে যাওঁ এতিয়া আকৌ। কি খাব পাৰিছ? টেকেলি পিঠা খাবি নি? এটা খাই চাওঁ। ভিউটোৱে কিবা বেলেগ ধৰণৰ হৈ যায়। চাওক, ইয়াত এখন বজাৰ বহাই দিয়ে, জোতা চেণ্ডেলৰ পৰা ধৰি পেলাই কাপোৰ কানি সস্তা দামত দিয়ে। তো আহক আপোনালোকে। এতিয়া মাহঁত নগাঁও যাব ওলাইছে, তাকে টেকেলি পিঠা খাবলৈ আহিছোঁ। তো খাই পেলাই কৈ আছে টেষ্টটো কেনেকুৱা হৈ আছে দেই। ভণ্টি কেনেকুৱা, ভাল লাগিছে খাই? গাইছ, এ চাওক ৰাতিপুৱা চাৰিআলি আহি পাই গ'লোঁ মাহঁতক আগবঢ়াবলৈ। আৰু ইয়াত আহি আমি খাই আছোঁ টেকেলি পিঠা। এইফালে খাই আছে বাবুৱে পুৰা মুখে চুখে লগাই। টেকেলি পিঠা দোকানখন এইখনে, আপোনালোকেও আহিব ইয়াত খাবলৈ। পুৰা মজা পিঠা বনায়। আৰু আজি চাওক পুৰা ভিৰ। চাওক আমি আহি খাই আছোঁ ইয়াত টেকেলি পিঠা আৰু আপোনালোকক দেখুৱাই আছোঁ লাইভ চাব পাৰে খুব ধুনীয়াকৈ। মই এয়া বনাই আছোঁ ভিডিঅ' আৰু গোটেই যিহেতু ইয়াত ৰাহুল গান্ধী আহিছে মানে মিটিঙৰ বাবে, গতিকে বহুত দেৰি হৈ আছে আৰু চিকিউৰিটি পূৰা দি আছে মানুহবোৰ। তেনেদৰে মই আপোনালোকক দেখুৱাই আছোঁ। মই খাই লওঁ। গাইছ, এয়া চাওক আমি চেঁচা খাই আহি গ'লোঁ আৰু এসোপাল মানুহ যাব এতিয়া নগাঁও। এইখিনি বস্তু কানি এনেকৈ ৰাখি ল'লে চুপাৰৰ টিকেট। ক'ত যায়? নগাঁও জিলা। হাই ক'ত যাব? বাই বাই। কিমান লাগিব দে এটা 5 টকীয়া চিপছ এপেটি আনিলেও হ'ব। অ' ন মোলৈ কি আনিবা? ভিডিঅ' কল কৰি দেখাই দিলেই হ'ব। হেল্ল' বাই বাই। ৰিংকি বাই বাই। ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰচেছনৰ গাড়ী এখন এনেদৰে গোগামুখত যাত্ৰা অব্যাহত ৰাখিছে তেওঁলোকে। মাহঁতেও যাবগৈ যিহেতু গাড়ীত, আৰু আমি উঠাই দিলোঁ গাড়ীত। আৰু এতিয়া আমি এনেদৰে ঘৰলৈ আহি আছোঁ। মাহঁতক আগবঢ়াই থৈ আহিলোঁ। মাহঁতৰ গাড়ীখন যোৱাই নাই, খন্তেক পাছতে মাহঁতৰ গাড়ীখনো যাবগৈ। আমি আহি আছোঁ আৰু এতিয়া গাড়ীখন চলাই যাব লাগিব আমি, মানে মই। চাই থাকক তেনেহ'লে ভিডিঅ'টো শেষলৈকে। ব'লকচোন আজি অকলে গাড়ী চলাই ঘৰলৈ যাওঁ, পাৰোঁ নে নোৱাৰোঁ, কি হয় গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কিমান দূৰ সম্ভৱ মই চলাই চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আজি ফাৰ্ষ্ট টাইম মই অকলে এনেদৰে গাড়ী চলাই আহিছোঁ, মোৰ লগত কোনো নোহোৱাকৈ। গতিকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো। যিহেতু মাহঁত গ'লগৈ, এতিয়া স্কুটিখনো লৈ আহিছিলে বাইদেৱে। স্কুটিখনটো এনেকৈ চাৰিআলিত এৰি থৈ যাব নোৱাৰি, গতিকে চাৰিআলিত স্কুটিখন এৰি থৈ যাব নোৱাৰাৰ কাৰণে দাদাই স্কুটিখন চলাই লৈ আহিব লগা হ'ল। কাৰণ স্কুটিখন অকণমান বেয়া হৈ আছে, যিটো প্ৰব্লেম মই ভালকৈ চলাই লৈ যাব নোৱাৰোঁ। গতিকে স্কুটিখন তাক দি মই এনেদৰে গাড়ীখন লৈ আহিব লগা হ'ল। চাই থাকক ভিডিঅ'টো, কেনেকুৱা পালে মোক জনাব। আৰু যদি এনেদৰে চেলেঞ্জটো পূৰ কৰিব পাৰোঁ নে নোৱাৰোঁ ঘৰলৈকে
ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চেৰে আগবাঢ়িছোঁ। ডাঙৰ এটা স্পীড ব্ৰেকাৰ পাই গ'লোঁ। মনটো অকণমান ভয় লাগি আছে, যিহেতু ফাৰ্ষ্ট টাইম গাড়ী মই অকলে চলাইছোঁ। এনেদৰে আনকালে বা আগতে মই কেতিয়াও অকলে এনেকৈ গাড়ীখন কেতিয়াও লৈ অহা নাই। লগত কোনোবা নহয় কোনোবা সদায়ে থাকে মোৰ লগত। গতিকে আজি যিহেতু অকলেই লৈ আহিছোঁ, সেইকাৰণে অকণমানটো ভয় লাগিবই। নে কি কয় গাইজ আপোনালোকে? চাই থাককচোন ভিডিঅ'টো। মই কিমানটো ছাকচেছ কৰিব পাৰোঁ মই নাজানো। পাৰিম যেন অকণমান আশা এটা দেখিছোঁ, কিন্তু বহুত ভয় লাগি আছে। যিমান দূৰ আগবাঢ়ি আহি আছোঁ সিমান ভয়ো লাগিছে মোৰ। গতিকে আপোনালোকে চাই থাকক। গাড়ী মটৰ যিহেতু বহুত বেছি ভিৰ, ৰাহুল গান্ধী আহিছে গোগামুখলৈ, আৰু তেনেদৰে চিকিউৰিটিও বহুত টাইট। তাৰ মাজতে মানুহৰ বহুত বেছি সমাগম ঘটিছে। সেয়েহে মানে অকণমান ভিৰটো বেছি হোৱাৰ কাৰণেহে মানে ভয়টো অলপ বেছি লাগিছে। নহ'লে এনেই মানুহ দুনুহ নাথাকিলে বাৰু নৰ্মেল অকণমান ঠিকেই থাকে, কিন্তু মানুহ দুনুহ থাকিলেহে অকণমান প্ৰব্লেম হৈ যায়। গমটো পাইছেই চাগে কি ক'ব বিচাৰিছোঁ। নজনা মানুহৰ কাৰণে গোটেই ৰাস্তাটো খালী কৰি দিলেহে অকণমান কিবা এটা পাৰে, আৰু নহ'লে বেছি নজনা মানুহে বহুত দূৰতে মানুহ এটা দেখিলেও যিদৰে ভয় খায়, ঠিক তেনেদৰে আৰু ইমানগাল মানুহ হ'লেতো অকণমান ভয় বেছিকৈ লাগিবই। লাগিয়ে আছে ভয়টো। ভয়ে আপোনালোকৰ সাহসতে গৈ আছোঁ আৰু আশীৰ্বাদ কৰিব, যাতে অকলে এনেদৰে ক'ৰবাত দূৰলৈ যাব পাৰোঁ। আপোনালোককো ভাল ঠাই দেখাব পাৰোঁ। যিহেতু মোৰ তেনেকৈ কোনো লগ নাই, মই যে কাৰোবাক লৈ যাব পাৰিম, কিবা এটা দেখুৱাব পাৰিম। মানুহ নোহোৱাৰ কাৰণে বহুত জেগাত বেগ মাৰি যাব লগা হয়, মানে যাব নোৱাৰিব, কেঞ্চেল কৰি দিব লগা হয়। সেয়েহে ভাবিছোঁ অকলেই তেনেদৰে সাহস অকণমান কৰোঁ, যাতে আপোনালোককো পিছলৈ তেনেদৰে দূৰলৈ অকলে গৈ কিছুমান ঠাই দেখুৱাবগৈ পাৰোঁ। সেইকাৰণেহে সাহসটো কৰি আজি ওলাই আহিলোঁ। আৰু আহি মই পাই গ'লোহি 5 মাইলৰ যিটো কালী মন্দিৰৰ মা কালী মন্দিৰৰ ওচৰতে মই পালোহি, আৰু আহি আছোঁ আৰু চাই থাকক। গাড়ীবোৰ আহি আছে, আৰু তেনেদৰে সাহস কৰি আহি আছোঁ মই। চাই থাকক। আজিৰ চেলেঞ্জটোত মই ছাকচেছফুল হওঁ নে নহওঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, আৰু আপোনালোকে কি পালে কমেণ্ট এটা কৰি জনাওক। এয়া সৰু ল'ৰা ছোৱালী এগালমান আপোনালোকক মই দেখুৱাব নোৱাৰোঁ, কাৰণ গম পাইছে, কাৰণটো মোৰ লগত কোনো নাই। অকলে ইমান আৰু সম্ভৱ নহয়, যিহেতু কেমেৰাটোৰ একো ষ্টেণ্ডডাল নানিলোঁ। সেইকাৰণে এনেদৰে মোবাইলটো এচুকতে পেলাই থৈছোঁ। গাড়ীৰ এচুকতে থৈ মই ভিডিঅ'টো কৰিছোঁ। আৰু এতিয়ালৈকে মই গমেই পোৱা নাই যে মোৰ ভিডিঅ'টো হৈ আছে নে কাট খাই গ'ল। মই গমেই পোৱা নাই, তথাপিও মই কৰি আছোঁ। মই দেখাই নাই ভিডিঅ'টো, মই অকল কথা কৈহে গৈছোঁ। আপোনালোকে কিবা গম পায় নে নাপায় সেইখন মই গমেই নাপাওঁ। ঘৰ গৈহে দেখিম যে ভিডিঅ'টো হ'ল নে নহ'ল। ইমান এটা ডাঙৰ চেলেঞ্জেছ লৈ আহি আছোঁ, ভাবি আছোঁ কি হয়, তথাপিও গম পোৱা নাই মানে ভিডিঅ'টো যে হৈছে নে নাই। ৰাতিপুৱাৰ সময় যিহেতু ৰাস্তাততো ভিৰ বাৰু হ'বই, গৰু ছাগলীকে ইত্যাদি কৰি বহুত জীৱ জন্তু যিহেতু পথাৰলৈ খাদ্যৰ সন্ধানত যাব লগা হয়। গতিকে ৰাস্তাত বহুত বেছি ভিৰ, দেখুৱাব পৰা নাই যদিও আপোনালোকক মই মুখেৰেই কৈছোঁ। বহুত বেছি ভিৰ লাগি আছে। বাবু বা ক'ত থাকি আহিলে তাকো নাজানো। সি স্কুটিখন লৈ অহা কথা আছিলে, সি ক'ত থাকিলে কি কৰিলে, আহিছে নে নাই, নে ক'ৰবাত থাকিয়ে আহিলে মই গম নাপাওঁ। আহি আছোঁ এনেদৰে, চাই থাকক ভিডিঅ'টো। আপোনালোকে ৰাতিপুৱা শুই উঠি কি খালে বাৰু? মই পিছে আজি ঘৰত একো নাখালোঁ। শুই উঠি ভাবিছিলোঁ মাহঁতক আগবঢ়াবলৈ নাযাওঁ বুলি, কিন্তু মনত পৰিলে গোগামুখৰ সেই ছুপাৰ ষ্টেণ্ডৰ ওচৰতে থকা টেকেলি পিঠাকেইটালৈ। গতিকে মই জালুক দিয়া ৰাতিপুৱাৰ লাল চাহ কাপৰ সৈতে
টেকেলি পিঠাৰ জুতিটো লৈ আহিলোঁ আৰু এতিয়া অকণমান মনটো ভাল লাগি আছে যিহেতু টেকেলি পিঠা আমাৰ থলুৱা যি খাদ্যৰ পৰা আমাৰ স্বাস্থ্যৰো বহুত উপকাৰিতা আছে যিহেতু সেইকাৰণে বাহিৰৰ কিছুমান মানে বিস্কুট বা ভুজিয়া যিবোৰ আমি দৈনন্দিন খায়ে থাকোঁ তথাপিও টেকেলি পিঠা বা ঘৰুৱা বা থলুৱা খাদ্যৰ দৰে নহয় উপকাৰিতাখিনি স্বাস্থ্যকৰ বুলি জানিব পৰা যায় গতিকে মই ভাবিলোঁ আজি স্বাস্থ্যকৰ কিবা এটা খাই আহোঁ আৰু তেনেদৰে গৈ মই টেকেলি পিঠা খাই আহিলোঁ টেকেলি পিঠা এটাৰ সৈতে চাহ একাপ খালোঁ তো গাইজ মই ফাইনেলি ঘৰ আহি পাই গ'লোঁ মোৰ চেলেঞ্জটো ফুলফিল হৈ গ'ল চাওক মই দেখুৱাওঁ আপোনালোকক মই ঘৰ পাই গ'লোঁ ইমান দূৰ চলাব পাৰোঁ নে নোৱাৰোঁ কি কৰিব পাৰোঁ আপোনালোকক যিহেতু পাৰি গ'লোঁ ভবা নাছিলোঁ এনেকৈ ঘপককৈ অকলে চলাই আহিব পাৰিম বুলি গাড়ীখন ইমান ভালকৈ যিহেতু শিকাও নাই সেয়েহে ভাল লাগিলে আৰু যিহেতু চেলেঞ্জটো আপোনালোককো দেখাব পাৰিলোঁ কমপ্লিট কৰি এয়া মই ঘৰলৈ আহি পাই গ'লোঁ আপোনালোকে ধুনীয়াকৈ চাওক ঘৰত কোনো নাই বৰ্তমান আমাৰ ঘৰ এনেদৰে তলা মৰা আহিব এতিয়া দাদা স্কুটি লৈ আহি আছে পোৱাহি নাই তাক মই এটা ফোন কৰাও নাই গেটখন মই আহোঁতে পোৱালি এটাই খুলি দিছিলে আৰু এইখন চাওক আমাৰ ঘৰৰ কিনাৰতে থকা আমাৰ জেঠাইহঁতৰ বাগান চাহৰ বাগান বহুত দিন হ'ল এইখন লগোৱা ইয়াৰ পৰা এনেদৰে পাত চাত ছিঙি মেলি গ্ৰীণ টি বনাই মেলি খাই থাকে জেঠাই মাজে সময় মোকো দিয়ে আৰু আমিও খাই থাকোঁ এতিয়া কি কৰিম আৰু উপায় নাই আৰু শিকিবই লাগিব দাদা যিহেতু নাই দাদা আহিলেহে হ'ব বাকীখিনি এতিয়া ৰৈ থাকোঁ দেখা যাওক কি হয় মাহঁত বা গ'লনে নাই গম পোৱাই নাই ফোন এটা কৰিম এতিয়া আৰু মাহঁতকো সুধিম কি দেখুৱাম একে চাওক আৰু বোলো আহি গ'লোঁ ঘৰলৈ দেখিলেই আপোনালোকে কেনেদৰে গাড়ী চলাই আহিলোঁ আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে আৰু বেলেগ জেগাবোৰ তেনেদৰে আপোনালোকক ঘূৰাই ফুৰাই দেখাব পাৰোঁ এইজোপা চাওক লতা গোলাপ বুলি কয় আপোনালোকে দেখিছেনে নাই কমেণ্ট এটা কৰি জনাবচোন আপোনালোকে গম পায়নে নেপায় এইজোপা চাওক খুব ধুনীয়া হয় ইয়াৰ ফুলটো সৰু একদম গোলাপ ফুলেই হয় কিন্তু সৰু প্ৰজাতিৰ এজোপা পাতখিনিও যিদৰে সৰু তেনেদৰে ফুলপাহো বহুত সৰু হয় আৰু ইয়াৰ লগতে বহুত ধুনীয়া উপকাৰী মানে স্বাস্থ্যকৰ উপকাৰিতা গুণ থকা এবিধ বনৌষধি আছে দেখুৱাইছোঁ মই আপোনালোকক চাওক এইজোপা হৈছে মানিমুনি কোনে খায় বাৰু এনেদৰে মানিমুনি কমেণ্ট এটা কৰি জনাব দেই এয়া চাওক এইজোপা হৈছে মানিমুনি ইয়াৰ লগতে এনেদৰে নিজে উঠিছে বাৰু আমি ইয়াত ৰুই দিয়া নাই আৰু দেখুৱাই আছোঁ আপোনালোকক চাওক যিহেতু ছিজন ফুল লগাইছিলে গোটেই এতিয়া ছিজন শেষ হোৱাৰ পৰ্যায় ইমান ভালকৈ নাই আৰু এয়া চাওক এই ফুলপাহ ইমান ধুনীয়া লাগে যেতিয়া সৰহকৈ ফুল লাগে বেছি ভাল লাগে এতিয়া ফুলবোৰ মৰি গ'ল নাই আৰু এজোপাও দেখিব ভাল লাগে এনেদৰে লগাই থোৱা আছে এজোপা মই লগাইছিলোঁ আৰু এজোপা আছিলে নাজানো কি হয় আৰু এল'ভেৰা চাওক এনেদৰে লগাই থোৱা আছে বহুত আছে আৰু কি দেখুৱাম আপোনালোকক এইখিনি এনেকৈ লগাই থৈছে অলপ কিবাকিবি দুই চাইডে ফুলটো ভাঙি গ'ল চেঞ্জ কৰিব লাগে আগতে মানে ইয়াত প্লাষ্টিকৰ এটা হেৰি থৈ দিয়া আছিলে কাৰ্টন নিচিনা প্লাষ্টিকৰ আছিলে কিন্তু সেইটো চেঞ্জ কৰি দিয়া হ'ল আৰু সেইটো ফাটি থাকিলে যিহেতু অকণমান পচি গ'ল চেঞ্জ কৰি দিলে তাৰপিছত নাপাই পিনে এইটোকে দিছিলে এইটো থাৰ্মকল হয় মাছৰ কাৰ্টন যিটো আৰু এইটো ভাঙি থাকিলে এতিয়া এইটো চেঞ্জ কৰিব লাগিব ইয়াত খুব ধুনীয়া তুলসী এজোপা আছে মানে সেইকাৰণে এইটো আঁতৰাই দিব মন নাযায় এজোপা নিজে হৈছে দেখিছে আপোনালোকে কিমান হৈছে এইজোপা এইফালে আছে গোটেইখিনি আৰু ইয়াত মানি প্লাণ্ট এজোপা আছিলে সেয়া কয় মানুহে মানি প্লাণ্ট থাকিলে হেনো ঘৰত পইচা আহে সেয়া ফুলবোৰ নাই এতিয়া দেখুৱাবলগীয়া তেনেকুৱা বিশেষ একো নাই দেখাই দিছোঁ নামবোৰ নাজানো ইমান ভালকৈ কি ফুল হয় কি নহয় কিন্তু ফুলবোৰ ফুলিলে ভাল লাগে কাৰণে এনেদৰে আনি থৈ দিয়া হৈছিলে কিন্তু এইজোপা জানো এইজোপা হৈছে নয়নতৰা বুলি কয় এইজোপা বগা নে গুলপীয়া কিবা এটা ফুলে দুটা ৰঙে ফুলে চাগে দুজোপা আছে ইয়াতে এইজোপা কি বুলি কয় নাজানো ভালকৈ আছে তেনেদৰে বহুত ফুলে আছে বাৰীখনত আপোনালোকক কেতিয়াবা এদিন দেখুৱাম সময় সুবিধা উলিয়াই কিন্তু এতিয়া যিহেতু অকণমান কাম বন কৰি এফালে যাব লাগিব গতিকে ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যিহেতু নতুন সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ সকলোৱে মৰম দিব যিহেতু মোৰ চেনেলটো খুবেই নতুন আপোনালোকৰ মৰমৰ মোৰ বহুত প্ৰয়োজন আছে আপোনালোকৰ মৰম অবিহনে মইতো একো নহয় গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ এনেদৰে এতিয়া ঘৰৰ বাহিৰতে বহি থাকোঁ যিহেতু দাদা অহা নাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।